গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে এয়া বৰদোৱাত বহু মানুহ, বিৰাট সমাগম। কোনোৱে গুৰুজনাৰ স্মৃতিচাৰণ কৰি এগছি বন্তিৰে নৈবেদ্যৰে শ্ৰদ্ধা যাচিছে, কোনোৱে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে, কোনোৱে হয়তো এটা চাকৰি কিম্বা এটি সংস্থাপন পাবৰ কামনাৰে এগছি বন্তি জ্বলাইছে। নানা মন, নানা সপোন। কোনোৱে হয়তো পবিত্ৰ আকাশী গংগাৰ পাৰত তৃপ্তিৰে এসাঁজ খাওঁ বুলি আজি বৰদোৱালৈ আহিছে। শুনিছোঁ ওপৰৱালাই সকলোৰে মনোকামনা পূৰণ কৰে, সেয়েহে সকলোৰে বাবে ঈশ্বৰেই শেষ ভৰসা হৈ পৰে। ঈশ্বৰে সকলোকে কৃপা কৰক। ধন্যবাদ।